আরে সমস্ত ওয়েলকাম টু মাই চ্যানেল ভিজিট চ্যানেল বেন আৰু আজি সৰস্বতী পূজা আজি মানে কি যোৱাকালিও আছিলে আজিও কিছুমান ঠাইত মানে ঠাই বিশেষে পূজা পাতিছে আৰু এতিয়া মই আছো বিল্ডিঙৰ ওপৰত মানে মোৰ হাইস্কুলখন যিখন হাইস্কুলত মই পঢ়িছিলোঁ ক্লাছ 8, 9, 10 3 বছৰ আৰু মেট্ৰিক পাছ কৰিছিলোঁ ইখনৰ পৰাই চাব পাৰে বিল্ডিঙৰ ছাতৰ ওপৰত আছোঁ আমি বৰ্তমান তলত সৰস্বতী পূজা হৈ আছে পূজাৰ ফটোত পুৰা ধুনীয়াকৈ লৈ আহিলোঁ চাব পাৰিব এই তাতে তলত পূজা হৈ আছে পূজা দেখাম বাৰু আপোনালোকক কিবা চাহ তাহ খাব পাতিছে ছাৰহঁতৰ লগত কথা পাতিলোঁ ভাল লাগিছে মই 5 বছৰৰ পিছত আহিছোঁ এইখন স্কুলত প্ৰায় 2016 চনত মেট্ৰিক দিছিলোঁ আৰু এইখন স্কুলতে পূজা চলি আছে ইয়াতে পূজা চাব পাৰে পূজা ভালকৈ দেখাই আছে আৰু এই মণ্ডপটো চাওক কলগছৰ যিটো বাকলি মানে আমি কলৰ দোনা বুলি কওঁ গাঁৱলীয়া ভাষাত সেই কলৰ দোনাই দি বনাইছে এই মণ্ডপটো আৰু বেলুন চেলুন দিছে কিন্তু পূজা কৰিব আহি দেখাবলৈ ইয়াতে পূজাৰী আছে না বামুণ আছে কোনোৱে নাই ইয়াতে পূজা ক'ত বা গ'ল বামুণ আহিব এয়া কল খালে গাদে 60 মান বল কল খা 60 মান বল বনাওক আৰু এইখন চাওঁ ৰফা আৰু অৱশেষত বামুণ আহিল মানে পূজাৰী স্কুলৰে কোনোবা ল'ৰা এজন আৰু এতিয়া মন্ত্ৰ শুনক বামুণৰ সৰস্বতী পূজাৰ মন্ত্ৰ শুনক মন্ত্ৰ বাপৰে মন্ত্ৰ হলিয়ক আৰু এতিয়া চাহ খাম বুন্দিয়া ভুজিয়া এতিয়া ঘৰত যাম মানে অলপ সময় থাকি যাম ছাৰ এটা ভাত খোৱাৰ কথাও কৈছে কিন্তু মানে ঘৰত মানে তাতে কিবা এটা খানা আছে চ' ইয়াতে খাব নোৱাৰিম ঘৰতে খাম এতিয়া ঘৰলৈকে যাওঁ ভিডিঅ' আছে আৰু অলপমান কিবা কিবি আছে সেইখিনি দেখাই ভিডিঅ'টো আহি পালোঁ ঘৰ আৰু ইয়াতে বৰ্তমান ৰান্ধি আছে স্কুলততো খায়া আছে কিছুমান ইয়াতে ৰান্ধিয়া আছে কেতিয়া হ'ব কেতিয়া নহ'ব এই ভাজি বনাইহে আছে আঞ্জা কাটিহে আছে চৰকাৰী বাচন আনিহে আছে ৰান্ধা হোৱাই কেতিয়াবা কটা হয় ৰান্ধা কেতিয়া হৈ পেলাই চাহো বনাই আছে দেখোন এতিয়া বাজি গ'ল 3টা আৰু এতিয়ালৈকে ৰান্ধাই হোৱা নাই এই আলু কাটিয়ে থৈ দিছে ৰান্ধাই নাই কেতিয়াবা খাব পাওঁ আৰু অৱশেষত হ'ল দিয়ক খাব পাওঁ আৰু এতিয়া ইয়াৰ পাত বিলাহ দি থৈ দিছে কিন্তু এতিয়ালৈকে নাই পাতত ভাত কিন্তু আহি গ'ল ভাত আৰু ইফালে মোক এৰি থৈ গ'ল দালি এই দালি দিয়া দালি দিয়া দালি দিলে দালি ভাজি ভাত এই আৰু নৰ্মেল খানা হ'লেও দিয়কচোন গাঁৱত নৰ্মেল খানা হ'লেও কিমান এটা মজা লাগে সেইটো আপুনি ঘৰত পায় কিন্তু গাঁৱত একেলগে মানে যেতিয়া খাব বেলেগৰ লগত বা ৰাইজৰ লগত সেই মজাটো আপুনি ঘৰত নাপায় এতিয়া ভাত খাওঁ আৰু এতিয়া খানা খাম দালি ভাত একো নাই চলি যাব এইফালে খানা হয় কিবা খানা খাম এতিয়া খাই লওঁ কিবা খোৱা লোৱা কৰিব হয় এতিয়া যাওঁ মানে এইটো ভিডিঅ' আপোনাৰ বিশেষ একো নাপায় কাৰণ জাষ্ট অলপ সৰস্বতী পূজা মানে আগৰ স্কুলখনত গৈছিলোঁ নেক্সট এতিয়া ভিডিঅ' বনাম মানে স্কুলখন দেখাম আৰু এইফালে পথাৰত যাম বেহাৰ আছে এইফালে সৰিয়হ সেইবিলাক দেখাম চ' আজিলৈকে এইখিনিয়ে এতিয়া আমাৰ মন্দিৰটো এতিয়ালৈকে বাই